আহি গ'ল নমস্কাৰ বন্ধুসকল আজি এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। হয় বন্ধুসকল, তোমালোকে ঠিকই শুনিছা, ক্লাছ 12ৰ ফাইনেল এক্সামৰ ডেট ঘোষণা কৰিছে আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে। লগতে ঘোষণা কৰিছে এডমিট কাৰ্ডৰ এপ্লাই কৰাৰ প্ৰক্ৰিয়া। গতিকে এই সকলোবোৰ কথা এই ভিডিঅ'টোত প্ৰমাণসহ আলোচনা কৰিম। কিন্তু তাৰ আগতে যদি তোমালোকে এতিয়ালৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি লোৱা, কিয়নো এই চেনেলটোত তোমালোকে এইচএছ ফাইনেল এক্সামৰ লগত জড়িত সকলোবোৰ তথ্য সবাতোকৈ প্ৰথমত আপলোড কৰা হয়। গতিকে এতিয়া সময় নষ্ট নকৰি আগবাঢ়ো মেইন কথালৈ। 8 অক্টোবৰ তাৰিখে প্ৰতিদিন টাইমৰ দৈনিক বাতৰি কাকতত এইটো কথা প্ৰকাশ পায়। তোমালোকৰ সুবিধাৰ বাবে মই এই বাতৰিটো পঢ়ি দিছোঁ। ইয়াত লিখা আছে, ফেব্ৰুৱাৰীৰ শেষ সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ছাত্ৰ ছাত্ৰীৰ অনলাইন প্ৰমাণপত্ৰ পূৰণ কৰাৰ সন্দৰ্ভত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। শিক্ষা সংসদে ঘোষণা কৰা অনুসৰি ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ অনলাইন প্ৰমাণপত্ৰ পূৰণ প্ৰক্ৰিয়া 1 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। অৰ্থাৎ 1 নৱেম্বৰৰ পৰা তোমালোকে এডমিট কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিবা। এই প্ৰক্ৰিয়া অনলাইন হ'ব। তাৰপিছত লিখা আছে, প্ৰমাণপত্ৰ পূৰণৰ অন্তিম দিন হৈছে চলিত বৰ্ষৰ 30 নৱেম্বৰ। অৰ্থাৎ 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত তোমালোকে অনলাইন যোগে এডমিট কাৰ্ডৰ বাবে এপ্লাই কৰিব পাৰিবা। অনলাইন প্ৰমাণপত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত সংশ্লিষ্ট শিক্ষানুষ্ঠানে মাচুল আদায়ৰ চালনাসহ যাৱতীয় নথিপত্ৰ 15 ডিচেম্বৰৰ ভিতৰত শিক্ষা সংসদত দাখিল কৰিব লাগিব। এইটো তোমালোকে যিটো স্কুলত পঢ়ি আছা তাত এই এডমিট কাৰ্ডৰ বাবে তোমালোকৰ নথিপত্ৰসমূহ জমা দিব লাগিব আৰু লগতে তোমালোকে এডমিট কাৰ্ডৰ বাবে মাচুল আদায় দিব লাগিব। সেই মাচুল স্কুলখনে নথিপত্ৰৰ লগত 15 ডিচেম্বৰৰ ভিতৰত শিক্ষা সংসদত লৈ পঠিয়াই দিব লাগিব। তাৰপিছত কি লিখা আছে চোৱা, নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে অনলাইন প্ৰমাণপত্ৰ পূৰণ কৰিব পাৰে আৰু কোনো শিক্ষাৰ্থীয়ে বাদ পৰি নাযায় তাৰ বাবে পদক্ষেপ ল'বলৈ শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক শিক্ষা সংসদৰ ফালৰ পৰা নিৰ্দেশনা দিয়া হৈছে। অৰ্থাৎ তোমালোকৰ স্কুলৰ ছাৰসকলক এইটো দায়িত্ব দিছে যে কোনো ছাত্ৰ ছাত্ৰী বাদ পৰি নাযায়। গতিকে তোমালোকৰ সকলোৰে যাতে পৰীক্ষা ভাল হওক তাৰে কামনা কৰি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভিডিঅ'টো এতিয়া তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়া। ধন্যবাদ।